নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ এটা নতুন খবৰ। এইবাৰ মাইক্ৰ' ফাইনেন্সৰ পৰা যিসকল মহিলাই ঋণ লৈছিল সেইসকল মহিলাৰ বাবে অত্যন্ত ভাল খবৰ প্ৰদান কৰিছে অসম চৰকাৰে, কিয়নো অহা 28, 29 আৰু 30 অক্টোবৰত সেইসকল মহিলাই চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব দ্বিতীয় পৰ্যায়ৰ ধন। আমি জনাই আছোঁ এটা ব্ৰেকিং নিউজ। মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণী মহিলাসকললৈ অতিকৈ ভাল খবৰ আহি পৰিছে। ঋণ লোৱা মহিলাসকলক ভাল খবৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিসকল মহিলাই পূৰ্বতে লাভ কৰিছিল চৰকাৰৰ তৰফৰ পৰা 25,000 টকাৰ উদগনিমূলক চেক, আৰু যিসকল মহিলা সেই চেক পাবলৈ বাকী আছিল সেইসকল মহিলাই অহা 28, 29 আৰু 30 অক্টোবৰত লাভ কৰিব সেই উদগনিমূলক চেক, আৰু সেইসকল মহিলাক সেই 28, 29 আৰু 30 অক্টোবৰত দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাসকলক সকাহ। চৰকাৰে গ্ৰহণ কৰিছে সেই প্ৰস্তুতি। ঋণী মহিলাক উদগনিমূলক চেক প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। প্ৰথম পৰ্যায়ত 25,000 টকা পৰ্যন্ত উদগনিমূলক ধন প্ৰদান কৰিছিল চৰকাৰে, আৰু কোৱা হৈছে দ্বিতীয় পৰ্যায়ত এতিয়া 89 দিনলৈ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা মহিলাক সকাহ দিয়াৰ প্ৰস্তুতি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এবাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অতিকৈ ভাল খবৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে। 28, 29 আৰু 30 অক্টোবৰত দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাসকলক 25,000 টকাৰ উদগনিমূলক চেক, আৰু ইতিমধ্যে সেই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।